নমস্কাৰ আপোনালোক সকলোকে তুলসী জব ক্ৰিয়েশ্যন ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোক সকলোৱে অতি সহজে যিকোনো এখন ফটো বা আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট ডকুমেণ্টসমূহ কেনেকৈ PDF ফাইললৈ কনভাৰ্ট কৰিব পাৰিব সেই বিষয়ে। গতিকে ভিডিঅ'টি শেষলৈকে চাব। আহক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আশা কৰোঁ সকলোৱে এই চেনেলটো আদৰি ল'ব। PDF ফাইল এটা বনাবলৈ আপোনালোকে প্ৰথমে গুগল ব্ৰাউজাৰত গৈ চাৰ্চ অপশ্যনত টাইপ কৰিব ইমেজ টু PDF কনভাৰ্টাৰ বুলি, তাৰপিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত বহুত ধৰণৰ ৱেবছাইট দেখা পাব। তো প্ৰথমে আপুনি যিটো ৱেবছাইট JPG টু PDF কনভাৰ্টাৰ ইয়ৰ ইমেজ টু PDF অনলাইন ফৰ ফ্ৰী সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চুজ ফাইলছত গৈ আপোনাৰ মোবাইল বা কম্পিউটাৰত য'ত যিকোনো এখন ফটো বা ডকুমেণ্টসমূহ ছেভ আছে তাক চিলেক্ট কৰি ল'ব। তো মোৰ সন্মুখত এইখন এখন ফটো, সেইখন মই সহজেই অপেনত ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ অকণমান সময়ৰ পিছত ওপৰত নীলাকৈ কনভাৰ্ট বুলি অপশ্যনটো ক্লিক কৰি দিব। যেতিয়া আপুনি কনভাৰ্ট অপশ্যনটো ক্লিক কৰি 1 মিনিট বা তাতকৈ কম সময় ৱেইট কৰিব, তো ৱেইট কৰাৰ পাছত অট'মেটিকেলি আপোনাৰ সন্মুখত ডাউনলোড অপশ্যনটো দেখিব। তাৰপিছত ডাউনলোড অপশ্যনত ক্লিক কৰিলে তলত দেখা পাব ছেভ টু ডিভাইচ, তাত ক্লিক কৰিব। তো মোৰ সন্মুখত ছেভ হৈ গৈছে। এতিয়া মই অ'পেন কৰিম। অ'পেন কৰাৰ পিছত মই যিখন ফটো আপোনালোকৰ সন্মুখত চিলেক্ট কৰি লৈছিলোঁ সেইখন সহজে এটা PDF ফাইললৈ কনভাৰ্ট হৈ গৈছে। আজিলৈ ইমানেই। আমি অনাগত দিনবোৰত আৰু ভিডিঅ' দি যাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে চেনেলটোত আমি যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ এডভাৰটাইজৰ লগতে কম্পিউটাৰৰ যিখিনি কাম কেনেকৈ কৰিব পাৰিব সেই বিষয়ে। আজিলৈ ইমানেই। ধন্যবাদ।